তো হাই গাইজ ৱেলকাম টু নিউ ব্লগছ তো আমি এইটো কালি ক'ত থাকিলোঁ নিউ ব্লগছ তো কালি আমি ক'ত থাকিলোঁ চিলাপথাৰ হেলমেটটো ভালকৈ মুচিছেনে একদম পুৰা মজাকৈ মুচিলোঁ যাতে একদম যাত্ৰা আৰম্ভ কৰোঁ তো কালি আমি থাকিলোঁ চিলাপথাৰ হোটেলত এইটো আমাৰ হোটেলৰ ৰুমটো কেনে পিছে এতিয়া ক'ত যাওঁ আমি আমি ক'ত আছিলে এইটো কণ্টেক্ট নাম্বাৰ ইয়াতে আছে মায়দিয়া পাছলৈকে যাম ক'ত যাম মায়দিয়া পাছ অ'কে মায়দিয়া পাছ তাৰপিছত আনি যাম তাৰপিছত বাছ খালি আমি থকা ৰুমটো এইটোৱে হোটেলটো তো এতিয়া আমি যাওঁ মায়দিয়া পাছলৈকে তাৰপিছত যদি পাৰোঁ আনিলৈকে যাম ৰাস্তা পাই কেনেকুৱা বৰফ হৈ আছে নেকি এতিয়া পূৰা মুচিলা মজাকৈ মুচা অঁ একদম পূৰা দেখা পাব লাগিব হে আমি গৈ থাকোঁ অঁ তই হেলমেটটো যে দিছ একদম কিবা ৰং বিৰংগী দেখোন কিবা ফাকুৱা চাকুৱা লগাই লৈছে নেকি এমটিৰ হয় হেলমেটটো এমটিন না আচ্ছা একদম ৰং বিৰংগী নহয় ফাকুৱা যেন লগাই লৈছে কেনেকুৱা লাগিছে একদম আমি গৈ থাকোঁ আগলৈ দেখুৱাইছোঁ ৰাস্তা কেনেকুৱা হ'ব কি হ'ব অ'কে বাই বাই হা অঁ লাল চাহ এই ইয়াতে আমাৰ লাল চাহ দিছিলোঁ দেই ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট লাল চাহ এইটো কমপ্লিমেণ্টাৰী হোটেলৰ পৰা তো আমি এতিয়া ওলাওঁ হাই গাইজ আমি মানে জনা আহি পাই গ'লোঁ মোটামুটি না ফাইনেল না আমি ফাইনেল জনা আহি পাই গ'লোঁ এতিয়া আমি পাচিঘাট হৈ যাব লাগিব এতিয়া পাচিঘাট হৈ যাম এতিয়া আমি তাতে পাছ বনাব লাগিব কাক বনাব দিছে পাছ এই আমাৰ এখেতে বনাব দিছে কিন্তু পাছ কাক বনাব দিছে কিন্তু নকয় কাক বনাব দিছে তুমি ক'বা নাজানা কাক বনাব দিছা এটা ল'ৰাজন বোলে কিবা বনাব পাছ তই বনাব দিছা তোৰ দায়িত্ব এতিয়া পাছটো বনোৱা তই নিজে ৰেচপঞ্চ লৈছা হা পাছটো আহিলে এতিয়া আমি ওলাই যাম আৰু মোটামুটি আমি অৰুণাচল সোমামেই আৰু অলপমান বাকী আছে অঁ ল'ৰাজন আহি আছে অঁ এইয়া এই তোৰ মুখেদি ক'লে শুনিলে ভাল লাগে চা মুখখন চাওঁ তাৰ লাজ লাগিছে তাৰ লাজ ঠিক আছে হাই গাইজ তো মই পাচিঘাট পাই গ'লোঁ আগত বৰ্ডাৰ আছে তো পাছ নোহোৱাকৈতো সোমাব নিদিব তো ইয়াতে আহি পোৱা নাই তো তেতিয়ালৈকে মই এইটো খাই লওঁ তেতিয়ালৈকে একো খোৱাই নাই খাই লৈ আগত ৰৈ দিব লাগিব আৰু এটা অহালৈকে এতিয়া ফোন কৰিছোঁ আহি আছে তো গাইজ আমি পাচিঘাট ব্ৰিজ পাই গ'লোঁ এইটো পাচিঘাট ব্ৰিজটো চাই লওক এইটো পাচিঘাট চেতু হা ব্ৰিজ ৱাও চ' মজা লাগিছে বহুত ভাল লাগিছে এইটো চাই লওক নাজাৰা আই লাভ পাচিঘাট হেল্ল' এতিয়া আমি সেই বগাই এনেকৈ যাব লাগিব পাহাৰে আমি এতিয়া ৰয়িং আহি পালোঁ বৰ্তমান ৰয়িং আহি পাই ইয়াতে এইটো খাই লওঁ ফ্ৰাইড ৰাইচ এইটো অমলেট এইটো ডাল তো এতিয়া আমি খবৰ পাইছোঁ যে মায়দিয়াত বোলে আপোনাৰ বৰফ পৰি ৰাস্তা ব্লক তো এতিয়া যাব পৰা নাই গাড়ীবিলাক চব বন্ধ হৈ আছে ইয়াতে ৰেষ্টুৰেণ্টৰ মানুহে তো এতিয়া চাওঁ চাগে ৰয়িঙতে থকা হ'ব আজি এতিয়া হ'লে কালি ৰাতিপুৱাই যাব লাগিব আৰু এতিয়া আমি খাই লওঁ তো অ'কে তো গাইজ আমি আজি ৰয়িঙতে থাকিলোঁ হোমষ্টে এইটো ফিল্ড সৰু বাচ্চাবিলাক এতিয়া খেলি আছে চাই লওক ফুটবল খেলি আছে তো আমাৰ ৰুমটো চাই লওক এইটো ভেলি হোমষ্টে ৰয়িং এইটো আমাৰ ৰুম ইফালে এটা ৰুম আছে আৰু এটা ছিংগল একদম ঘৰুৱা পৰিৱেশ একদম এইবোৰ পাৰ্কিং ইয়াতে ফুটবল খেলি আছে এইকেইটাই পোৱালিকেইটাই খাৱা আগত ইয়াৰ তো আমি আছোঁ ৰিং মাৰ্কেটত ফাষ্ট ফুড খাব আহিলোঁ কিবা খাব কিহৰ দৰে
জাপৰি গড় জাপৰি গড়ৰ দৰে আছে জাপৰি গড়ৰ দৰে হোৱা নাই না দৰে হোৱা নাই। সেইটো হয় এইটো চা, আলু পিটিকা খোৱাৰ দৰে পাইছো মই। আলু দি বনাইছে চাগে কি চিকেন নহয় কিহেদি বনাইছে আলু দি বনোৱা এইটো আলু দি বনাইছে না খাইছা এবাৰ তাকে এইটো চুপ চুপ অৰেক হা তো আমি এটা ম'ম' খালোঁ ম'ম' এটা ফাষ্টফুডৰ দোকানে নাই বিচাৰি এখন পালোঁ এতিয়া খাওঁ ঠিক আছে চিকেন